নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ঘৰত বহিয়ে কেনেদৰে আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে বেংক একাউণ্ট খুলিব পাৰে সেই বিষয়ে আপোনালোকক কিছু কথা জনাম। তাৰ বাবে আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব লাগিব। মই ক্ৰম ব্ৰাউজাৰটো খুলিছোঁ, এটা বেক কৰিছোঁ। ইতিমধ্যে মোৰ তাত এইটো খোল খাই আছিলে, মই আকৌ দেখুৱাইছোঁ চাব। ব্ৰাউজাৰটো খুলি লোৱাৰ পিছত ইয়াতে আপুনি CNTRAL বেংক অফ ইণ্ডিয়া চেণ্ট্ৰেল মাৰি দিয়াৰ লগে লগে আহি গৈছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া নেট বেংকিং। আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি এনেকৈ পেজ এটা দেখিব। পেজটোৰ ওপৰত চেণ্ট্ৰেল বেংকৰ চিম্বলটো আছে, টোল ফ্ৰী নাম্বাৰ এটা আছে, তাৰপিছত লগ ইন আছে। তাৰপিছত আপুনি ইয়াতে মেনু দেখিছে নিশ্চয়, মেনু বুলি। মেনুত যাব, গৈ হোম, ইয়াতে অনলাইন একাউণ্ট অপেনিং আছে, তাত আপুনি গুচি যাব। গুচি যোৱাৰ লগে লগে আপুনি ইয়াতে কি দেখিব, ৱেলকাম টু অনলাইন ছাৰ্ভিচ একাউণ্ট অপেনিং পৰ্টেল। তাত আপুনি এনেকুৱা পেজ এটা পাব, তাতে আপুনি নিউ ইউজাৰ দেখিব। নিউ ইউজাৰত যোৱাৰ পিছত আপোনাক ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে। আপুনি কণ্ডিশ্যনবোৰ প্ৰথমতে কি দিয়া আছে, আপুনি বেলেগ দেশৰ বাসিন্দা হয় নেকি, এইটো ন' কৰি দিলে। তাৰপিছত আপুনি পিছৰটো আপুনি য়েছ কৰি দিলে, ইমানবোৰ পঢ়ি থকাৰ দৰকাৰ নাই। তাৰপিছত এগ্ৰী কৰি দিলে। এগ্ৰী কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ ডিছপ্লেত ফৰ্ম এখন আহিব, আৰু এই ফৰ্মখন আপুনি 15 মিনিটৰ ভিতৰত ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনাৰ কাষ্টমাৰ টাইপছ আহিব, আপুনি কি টাইপৰ কাষ্টমাৰ হয়, পাৰ্চনেল বা টিচাৰ হয়, যি হয় ষ্টুডেণ্ট হয়, যি হয় আপুনি চিলেক্ট কৰি দিলে, যি দিলে বা আদাৰ যি দিলে। তাৰপিছত আপোনাৰ ইয়াতে আধাৰ নাম্বাৰটো দিব লাগিব, যিহেতু আধাৰ কাৰ্ড এতিয়া বাধ্যতামূলক হৈছে। আধাৰ কাৰ্ডৰ পিছত আপুনি টাইটেল ইয়াতে যি হয়, মিষ্টাৰ হ'লে মিষ্টাৰ, মিছেছ হ'লে মিছেছ, মিছ হ'লে যি হয় আপোনাৰ সেই দি দিব। মই ইয়াতে মিষ্টাৰেই দি দিছোঁ। তাৰপিছত ফাৰ্ষ্ট নেম দি দিব, ইয়াতে আপোনাৰ নাম যি হয়, মিডল নেম দি দিব, তাৰপিছত কি দিব, লাষ্ট নাম দি দিব। তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম দি দিব, বা আপোনাৰ যদি মহিলা হয়, যদি হাজবেণ্ড থাকে হাজবেণ্ডৰ নাম দি দিব, হাজবেণ্ড বা ৱাইফৰ যাৰ হয় আপোনাৰ অপ'জিট। আপোনাৰ মাদাৰ্ছ নেম দি দিব, হাউচ নাম্বাৰ দি দিব, এইটো আপোনাৰ বিল্ডিং নাম্বাৰ, ৰোড নাম্বাৰ যিখিনি আছে সেইখিনি দি দিব। তাৰপিছত আপোনাৰ চিটি ইয়াতে চিলেক্ট কৰি দিব, ইয়াতে এছাম চিলেক্ট কৰিলে। তাৰপিছত আপোনাৰ ইণ্ডিয়া হয়, পিনক'ড নাম্বাৰটো ইয়াতে দি দিব। পিনক'ড নাম্বাৰ দিয়াৰ পিছত আপোনাৰ এইখিনি আপোনাৰ নমিনীৰ বিষয়ে আহিব। নমিনী আপুনি টাইটেল কি দিব, যদি মিষ্টাৰ হয় যি দিয়ে। তাৰপিছত আপোনাৰ ফাৰ্ষ্ট নেম ইফালে দিব, মেজৰ মাইনৰ যি হয়, আৰু এইফালে লাষ্ট নেম আৰু এটা ৰিলেশ্যন যি হয়, মাদাৰ, ফাদাৰ, ব্ৰাদাৰ, চিষ্টাৰ, ৱাইফ, ফেমিলি মেম্বাৰ যি হয় আপুনি ইয়াতে দি দিব। এতিয়া ইয়াৰ পিছত আপুনি এইটো পেজ কৰিলে এনেকৈ চাব, এইখিনি কৰোঁতে সময়খিনি যাতে গুচি নাযায়। তাৰপিছত আপোনাৰ ইয়াতে চিটি আপোনাৰ যি হয়, ইয়াতে ডিষ্ট্ৰিক্ট হিচাপেও আছে। মই যদি দৰং বুলি ধৰি লওঁ, তেতিয়াহ'লে ইয়াতে দৰং আছে। দৰং মই চিলেক্ট কৰি দিয়াৰ লগে লগে দৰঙৰ যিটো ব্ৰাঞ্চ, ইয়াতে ব্ৰাঞ্চটো অট'মেটিক আহি যাব। তাৰপিছত ইয়াতে আপোনাৰ জেণ্ডাৰ দি দিব, কি হয়, মেল ফিমেল। তাৰপিছত আপোনাৰ মেৰিটেল ষ্টেটাছ, যদি আপুনি বিয়া বাৰু কৰাইছে নে ছিংগল যি হয় দি দিব। তাৰপিছত ইয়াতে আপোনাৰ ID প্ৰুফ এটা বিচাৰিব, কি টাইপৰ ID দিব আপুনি ইয়াতে, পাছপৰ্ট উইথ ছেম এড্ৰেছ, ভোটাৰ ID কাৰ্ড, সচৰাচৰ আমাৰ ভোটাৰ ID কাৰ্ডে থাকে। নহ'লে যদি আপুনি এমপ্লয়ী হয়, এমপ্লয়ী দিব, এমপ্লয়ী ID কাৰ্ডখন দিব।
তাৰপিছত ড্ৰাইভিং লাইচেন্স আপোনাৰ যি আছে ইয়াৰ ভিতৰত আপোনাৰ যি আছে সেইটো ইয়াতে দি দিব তাৰপিছত দিয়াৰ পিছত আপোনাৰ ইয়াতে ইছ্যু নাম্বাৰ বিচাৰে ID1 ইছ্যু নাম্বাৰ বিচাৰিব ইছ্যু নাম্বাৰটো আৰু ID নাম্বাৰটো দি দিব তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ যেটো আপোনাৰ অৰিজিনেল ডেট অফ বাৰ্থ বা ডকুমেন্টছত যেটো আছে সেইটো দি দিব মোবাইল নাম্বাৰটো দি দিব যেটো আপোনাৰ চলি আছে সেই মোবাইল নাম্বাৰটোৱে দি দিব কাৰণ মোবাইল নাম্বাৰটোত আপোনাৰ এখন সাবমিট হৈ যোৱাৰ লগে লগে মেছেজ এটা আহিব আৰু মেছেজটোৰে যেটো নাম্বাৰ আহিব কোড এটা আহিব সেই কোডটোৰে আপোনাৰ ষ্টেটাস আপুনি জানিব পাৰিব একাউন্টছৰ তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ দি দিলে ইমেইল এড্ৰেছ যদি আছে থাকিবই ইমেইল এড্ৰেছটো দি দিব ৰেছিডেন্ট ষ্টেটাস এটো নালাগে এটোৱে তাৰপিছত আপোনাৰ এটো দি দিব আপুনি কি হয় পাব্লিক ইন্ডিভিজুৱেল সেগমেন্ট কোড তাৰপিছত আপোনাৰ এটো লাষ্ট নামটো দি দিলে ইয়াৰ পিছত আপুনি এটা কোড এটা দেখিব এই কোডটো ইয়াতে আপুনি ভৰাই দিব এই কোডটো আপুনি ইয়াতে যেনেকৈ 47645151 এটো ভৰাই দিব ভৰাই দিয়াৰ পিছত আপুনি ইয়াতে কি কৰিব প্ৰথমতে সেভ কৰি ল'ব তাৰ পিছত সাবমিট কৰি দিব আৰু এখিনি কামখিনি এতিয়ালৈকে কিমান সময় লাগিলে 5 মিনিট এখিনি কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপুনি হোৱাৰ পিছত সাবমিট কৰি দিব তাৰ পিছত আপোনাৰ সাবমিট হোৱাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰলৈকে এটা ভেৰিফিকেচন এটা কোড নাম্বাৰ আহিব আৰু সেই কোড নাম্বাৰটোৰে আপুনি আপোনাৰ একাউন্টৰ ষ্টেটাস জানিব পাৰিব তাৰ উপৰিও আপুনি আপোনাক সেই যেটো এটা ফোন নাম্বাৰ দি দিয়ে সেই ফোন নাম্বাৰটোত আপোনাৰ যেটো ব্ৰাঞ্চত আপুনি একাউন্টছ খুলিব বিচাৰিছে সেই ব্ৰাঞ্চৰ পৰা এই প্ৰসেসটো হোৱাৰ পিছত আপোনালৈকে ফোন আহিব আৰু তেতিয়া আপুনি যেতিয়াই আপোনাক মাতে তেতিয়াই গৈ আপুনি একাউন্টছৰ যিখিনি বেংকত ডকুমেন্টছ দিবলগীয়া থাকে সেই ডকুমেন্টছখিনি ফটো ডকুমেন্টছ আৰু জিক থাকে সেইখিনি লৈ গৈ আপুনি বেংকত জমা দিলে আপোনাৰ একাউন্টছ নাম্বাৰটো পাব আৰু আপোনাৰ একাউন্টছৰ কামটো কমপ্লিট হ'ব এনেকৈ আমি ঘৰত বহিয়েই ঘৰৰ পৰাই সেভিং একাউন্টছৰ কাম সম্পূৰ্ণ কৰিব পাৰো মই ইয়াতে চেন্ট্ৰেল বেংকৰ কথা কৈছো যদিও যিকোনো বেংক ভাৰতবৰ্ষৰ যিকোনো নেশনেল বা ইন্টাৰনেশনেল বেংকো আপুনি এনেদৰে আপোনাৰ ঘৰত বহিয়েই যিকোনো বেংক একাউন্ট আপুনি খুলিব পাৰে ধন্যবাদ যদি মই কোৱা কথাখিনি শুনি যদি আপোনাৰ কিবা উপকাৰ হয় বা যদি উপকাৰ হয় তেতিয়া হলে আপুনি ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ